নমস্কাৰ, মই মৃণাল। আহকচোন মহান ব্যক্তিৰ বাণী অলপ জানো হওক। দান্তেৰ মতে, ভাবি চোৱা, আজিৰ এই দিনটো তোমাৰ জীৱনলৈ আৰু কেতিয়াও ঘূৰি নাহে। আজিৰ এই দিনটো দয়াময় ঈশ্বৰেই সজিছে। আনন্দত উৎসৱৰ মাজেদি আমি ইয়াতেই সন্তুষ্ট থকা উচিত। আজিৰ এই দিনটোৱেই মোৰ একমাত্ৰ সম্পদ। জীৱনৰ প্ৰতিটো মুহূৰ্তকে মৰ্টন চুপাদি চুপি উপভোগ কৰাৰ চেষ্টা কৰিব লাগে। আমি পাহৰি যাওঁ যে এই জীৱন উপভোগৰ বাবেহে। আজিক কালিলৈ ঠেলি থব নালাগে। আজিৰ দিনটোক আজিয়েই পৰিপূৰ্ণভাৱে উপভোগ কৰাৰ চেষ্টা কৰিব লাগে। আমাৰ জীৱনৰ এই চুটি শোভাযাত্ৰা সঁচাকৈ কেনে অদ্ভুত। প্ৰতিটো দিনেই জ্ঞানী ব্যক্তিৰ বাবে এটা নতুন জীৱন। বুদ্ধিমান মানুহৰ বাবে প্ৰতিটো দিনেই একোটা নতুন জীৱন। প্ৰতিটো দিনেই জ্ঞানী ব্যক্তিৰ বাবে এটা নতুন জীৱন। সঁচাকৈ লিঅ য়াতুনৰ কথাষাৰ এটা খ্যাতি কথা। কাৰণ আটাইতকৈ বেয়া অৱস্থাকো সহজভাৱে গ্ৰহণ কৰিব পাৰিলে তাৰ পিছত আমাৰ আৰু হেৰুৱাবলগীয়া একোৱেই নাথাকে। দান্তেৰ মতে, ভাবি চোৱা, আজিৰ এই দিনটো তোমাৰ জীৱনলৈ আৰু কেতিয়াও ঘূৰি নাহে। দুশ্চিন্তাৰ ফলত আমাৰ দাঁতবোৰ ক্ষয় হয়। ডক্টৰ উইলিয়াম I.L. মেকগনিগলে কৈছিল, অসুখী মনোভাৱ যদি দুশ্চিন্তাৰ ভয় আৰু নিৰন্তৰ পেনপেনীয়া জন্ম হয়, তেনেহ'লে যি আমাৰ দেহাৰ কেলছিয়াম বিক্ৰিয়া ঘটাই তাক নষ্ট কৰি দিব পাৰে আৰু তাৰ আৱশ্যক ভাবি পৰিণতি হ'ল আমাৰ দাঁতৰ ক্ষয়। ডাক্তৰ কেৰেলে কৈছিল, যিসকল ব্যৱসায়ীয়ে নাজানে দুশ্চিন্তাকনো কেনেদৰে জয় কৰিব পাৰি, তেওঁলোকক ব্যৱসায়ৰ বেছি দূৰ আগুৱাব নোৱাৰে। দুশ্চিন্তা এটা বিপদজনক বস্তু। শিক্ষা হ'ল এটা সজীৱ পদ্ধতি। ডগলাছৰ নাও সজাৰ সময়খিনিৰ অভিজ্ঞতাৰ পৰা বুজিলোঁ যে কামত ব্যস্ত থাকিলে কোনো দুশ্চিন্তা বা অৱসাদে মানুহৰ মন স্পৰ্শ কৰিব নোৱাৰে। দুশ্চিন্তা দূৰ কৰাৰ এটা প্ৰধান উপায় গঠনমূলক চিন্তা, চৰ্চা আৰু কাৰ্যকৰী কামত হাত দিয়া উচিত। নমস্কাৰ। ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।